চাহ খাবনে? সেইটো সুধিব লগা কথা নেকি? 10টা বাজিলে সি চাহ দিবৰ হোৱাই নাই। হ'ব মা। মনে এইটো কি বোৱাৰী আনিল একো এটাই নাজানে। যৌতুকৰ নামতে একো এটাই নানিলে লগত। মা গেছ শেষ হ'ল, কেনেকৈ চাহ বনাও কওকচোন? গেছ শেষ হ'ল কি হ'ল? চৌকাত বনা। মা খৰিও নাইচোন। তাত আছেচোন, লৈ আন তাৰ পৰা। ইমান ডাঙৰ খৰিৰে কেনেকৈ চাহ বনাম? পাৰিবি নাই? কিয় নোৱাৰিবি? পাৰিবই লাগিব। মা অ মা কিবা দিয়াচোন খাব। নোৱাৰো নিজে লৈ লোৱাচোন। দিয়া না মা, কি কৰিছানো? ৰ গৈছো। মাজনী লোৱা। মা মোৰ মৰমৰ মাজনী। হ'ব ইমান মৰম কৰিব নালাগে। ছোৱালী হৈ জন্ম লৈছে তাতে এদিনতো বিয়া হ'বই লাগিব। মই বিয়া নহওঁ মা, মই সদায় তোমালোকৰ লগতে থাকিম। নহয় মাজনী, ছোৱালী হ'লে বিয়া দিবই লাগিব। ইয়াৰ প্ৰতি নিয়ম মাজনী। মই বিয়া নহওঁ মা এতিয়া। চাহ যৌতুকত আনা দিবি দে। মা মোক তুমি কিয় তেনেকৈ কৈছা? 2 দিন পাছত মোকো তুমি বিয়া দিবা। তাত যদি মোক তেনেকৈ কয় তোমাৰ জানো ভাল লাগিব? জিনা একো নহয় দিয়া, মাহে কৈছে বেয়া দেখিছে বাবে। নহয় হ'ব, মায়ে তোমাক বহুত বেয়াকৈ কয়। তোমাৰতো মন এটা আছে, তোমাৰো মনটো বেয়া লাগিব পায়, সেইটো নাভাবে। জিনা মাকক তেনেকৈ ক'ব নাপায় নহয়। শুনা মা, যৌতুকে সকলো নহয় মানুহৰ বাবে। এই যৌতুকৰ কাৰণে কিমান মহিলা আত্মহত্যা কৰিছে তুমিচোন নিউজত দেখিছাই। মই তেনেকুৱা নহয় জিনা, মোৰ বুজা শক্তি আছে। মা আপুনি মোৰ মাৰ নিচিনায়ে। হয় দে মাজনী, মই এতিয়াহে বুজি পাইছো। ক্ষমা কৰি দিবা বোৱাৰী। আহা বোৱাৰী মোৰ ওচৰলৈ। মা মা নমস্কাৰ, আপোনালোকে চাই আছে আমি অসমীয়া ইউটিউব চেনেলটো। ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু এনেকুৱা ভিডিঅ' পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।